মূলতে সদস্যতাল ছাত্ৰ সন্থাই যি সংবাদমেল আয়োজন কৰিছোঁ এই সংবাদমেলৰ মুখ্য উদ্দেশ্যটো হ'ল আমি সকলোৱে জানো যোৱাকালি অসম চৰকাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় লৈ যি দিছপুৰত এক আলোচনা আয়োজন কৰিছিলে সেই আলোচনাৰ আয়োজন কৰা বিষয় জনজাতিকৰণ বিষয় মূল বিষয়বস্তু আছিলে আৰু তাৰ মাজতে ইতিমধ্যেই কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ চাংচুমা খুঙ্গুৰ বুচমুতাৰীয়ে কিছুমান মন্তব্য আগবঢ়াইছে তাৰ ওপৰত আমাৰ কিছুমান স্পষ্টীকৰণ আৰু তেখেতে ক'বলগীয়া কথাখিনি আছে পোনপ্ৰথমে আমি সদস্যতাল ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ মহাপ্ৰতিম ৰাষ্ট্ৰপতি শ্ৰীযুতা দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীলৈ সদস্যতাল ছাত্ৰ সন্থাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ অভিনন্দন জনাইছোঁ আৰু তেখেতক চাওতাল জনগোষ্ঠীৰ জোহাৰ জনাইছোঁ আজি ইতিমধ্যেই চাওতাল জনগোষ্ঠী আৰু 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ বিষয় সেই বিষয় অসম চৰকাৰৰ লগত বাৰম্বাৰ আলোচনা কৰাৰ পিছতো আজিলৈকে অসম চৰকাৰে থিৰাং কৰিব পৰা নাই আৰু যি প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ দিবলগীয়া আছিলে সেই প্ৰতিবেদনো কিন্তু আজিলৈকে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰিব পৰা নাই আমি সদস্যতাল ছাত্ৰ সন্থাই বহুবাৰ অসম চৰকাৰৰ লগত জনজাতিকৰণৰ বিষয় লৈ আলোচনা কৰাৰ পিছত অন্তিমবাৰৰ বাবে যোৱাকালি যে আলোচনা হ'ল সেই আলোচনা সঁচাকৈয়ে 6 জনগোষ্ঠীক এক ললিপপ খোৱালে যি মূল বিষয়বস্তু আছিল জনজাতিকৰণৰ বিষয় সেই বিষয়ে আমাক আলোচনাৰ কাৰণে মাতি অনাৰ পিছত অসমৰ বিষয়ববীয়াই অসম চৰকাৰৰ বিষয়ববীয়াই সম্পূৰ্ণভাৱে OBC কেটাগৰীত 6 জনগোষ্ঠীক কেনেকৈ শিক্ষাৰ দিশত সংৰক্ষণৰ ব্যৱস্থা কৰিব পৰা যায় তাৰ বিষয়তহে আলোচনা কৰা হৈছে 6 জনগোষ্ঠীয়ে আৰু চাওতাল জনগোষ্ঠীৰ নেতৃবৃন্দই আশা কৰিছিলে যে জনগোষ্ঠীৰ যি জনজাতিকৰণৰ বিষয় সেই বিষয়বস্তুবোৰ কিছু এখাপ আগবাঢ়িব বুলি আশা কৰিছিলোঁ কিন্তু যোৱাকালি যিখিনি আলোচনা আছিলে সেই আলোচনাত সদস্যতাল ছাত্ৰ সন্থা সন্তুষ্ট নহয় আৰু অনাগত দিনত আমি অসম চৰকাৰক দাবী জনাইছোঁ এই জনজাতিকৰণৰ বিষয়টো যাতে আগন্তুক লোকসভাৰ যি নিৰ্বাচন তাৰ আহিলা ৰূপে যাতে অসম চৰকাৰে ব্যৱহাৰ নকৰে এয়া সাংবিধানিক অধিকাৰ ইয়াক আৰু পৈতৃক সম্পত্তি নহয় আৰু যদি সাংবিধানিক অধিকাৰ আৰু সংবিধান তেতিয়াহ'লে জনজাতিকৰণৰ কাৰণে সদস্যতাল ছাত্ৰ সন্থাই যি দাবী উত্থাপন কৰি আহিছে সেই জনজাতিকৰণৰ সমস্যাটো সাংবিধানিক হিচাপত ৰূপায়ণ হ'ব লাগে বুলি আমি অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আৰু এইখিনি সময়ত এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যিহেতু আমাৰ এই বড়োলেণ্ডখনত বহুবাৰ শান্তি চুক্তি সম্পূৰ্ণ হ'ল আৰু প্ৰত্যেকটো শান্তি চুক্তিৰ আঁৰত ইয়াত আমাৰ BLT শান্তি চুক্তি কৰিলে NDB শান্তি চুক্তি কৰাৰ পিছত বৰ্তমান BTC অঞ্চল একেবাৰে শান্তিৰ এক পৰিৱেশ আৰু বাতাবৰণ হৈ আহিছে আৰু সেই সময়তে কোকৰাঝাৰ লোকসভাৰ সাংসদ চাংচুমা খুঙ্গুৰ বুচমুতাৰীয়ে যি মন্তব্য আগবঢ়ালে আদিবাসী তথা চাওতাল জনগোষ্ঠীৰ ওপৰত সেই কথা আমি ধিক্কাৰ জনাইছোঁ আমি চাংচুমা খুঙ্গুৰ বুচমুতাৰী ডাঙৰীয়াক প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যিহেতু তেখেত এজন দক্ষ ব্যক্তি আৰু আমি সকলোৱে শ্ৰদ্ধা কৰা এজন ৰাজনীতি ব্যক্তি তেখেত এক শ্ৰদ্ধাৰ ব্যক্তি হৈ জনগোষ্ঠীৰ মাজত এনেকুৱা ধৰণৰ আতংকিত মনোভাৱৰ এক মন্তব্য আগবঢ়োৱাটো আমি ধিক্কাৰ জনাইছোঁ